ভিতৰে গৈ আছোঁ, যিহেতু আমাৰ আজি প্ৰগ্ৰাম আছে। এয়া মানে এইটো আদিবাসী বিয়া, মানে এইটো কি বুঢ়া বুঢ়ী বিয়া বুলি কয়। যিহেতু আপোনালোকক মই আজি ষ্টাৰ্ট হৈছে 3 দিন বিয়া হ'ব। আজি ইয়াত মানে কিছুমান ল'ৰা ছোৱালীবিলাকে নাচ বাগ কৰিব, তাকে অকণমান চাবলৈ গৈ আছোঁ। বৰ্তমান আমি এতিয়া উপস্থিত হ'লোহি আমাৰ বিয়া ঘৰ। এয়া আমাৰ বিয়া ঘৰটো আপোনালোকক দেখাইছোঁ, প্ৰত্যক্ষ কৰক। বৰ্তমান আমি ভিতৰৰ দিকে সোমাই যাম, আপোনালোকক দেখাম বাৰু। সোমাই যাম, চাহ খাম, কি কি খাম জানো। এয়া চোৱা, আমি সোমাই গৈছোঁ ভিতৰৰ দিকে। এয়া ভিতৰত কিবা কিবি নিয়ম কৰি আছে, কিবা নাচিব বোলে এতিয়া। দেখাইছোঁ, বিয়া ঘৰৰ ভিতৰত আছোঁ। এই বিয়াখনক কি বুলি কয় নাজানো, বিশেষকৈ পিছত মই জনাম বাৰু আপোনালোকক কি বুলি কয় কৰি। যিহেতু ইয়াত আজি এইবিলাক ঢোল লৈ নাচিব লাগিব, কিবা নিয়ম কৰি আছে চাগে, আপোনালোকক দেখাই আছোঁ।